হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এই পৃথিৱীখনত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে বাস কৰে আৰু সকলো জাতি জনগোষ্ঠীৰ লোকৰ বিয়াৰ নীতি নিয়মো বেলেগ বেলেগ হয়। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পৃথিৱীৰ কেইটামান আচৰিত বিয়াৰ নীতি নিয়ম, যিকেইটাৰ বিষয়ে জানিলে আপুনি আচৰিত হৈ পৰিব। দেৰি নকৰি ব'লক আজিৰ আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। নাম্বাৰ 1, প্ৰথম ৰাতিৰ লগৰী। বন্ধুসকল, আপোনাৰ বিয়াৰ প্ৰথম ৰাতি যদি আপোনালোকৰ লগত আন কোনোবা শুই থাকে তেন্তে কেনেকুৱা লাগিব? হয় বন্ধুসকল, এই নিয়মটো মনা হয় আফ্ৰিকাত। ইয়াত বিয়াৰ প্ৰথম ৰাতি দৰা আৰু কইনাৰ লগত কইনাৰ ঘৰৰ পৰা এনেকুৱা এজনী মহিলাক শুবলৈ পঠোৱা হয় যাৰ বৈবাহিক জীৱনৰ এক্সপিৰিয়েঞ্চ থাকে, যাতে সেই মহিলাগৰাকীয়ে দৰা কইনাক বুজাব পাৰে যে প্ৰথম ৰাতি কেনেকৈ পাৰ কৰিব লাগে। বন্ধুসকল, আপোনালোকে কওকচোন, এইটো কিবা শিকাব লগা কথা নেকি? নাম্বাৰ 2, উলংগ বিয়া। এই বিয়াত দৰা কইনাৰ লগতে বিয়ালৈ অহা সকলোবোৰ আলহী উলংগ হৈ বিয়ালৈ আহে। তেওঁলোকে কোনো ধৰণৰ বস্ত্ৰ পৰিধান নকৰে। এই বিয়া পৃথিৱীৰ বহু প্ৰান্তত দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বিশ্বাস যে এই প্ৰথাৰে বিয়া পাতিলে দৰা কইনাৰ জীৱনটো সুখ শান্তিৰে ভৰি পৰে। নাম্বাৰ 3, মূৰৰ ওপৰত পিক পেলোৱা বিবাহ। এই অদ্ভুত ধৰণৰ প্ৰথাটো কেনিয়াৰ মাছাই জনগোষ্ঠীৰ লোকসকলে পালন কৰে। ইয়াত কোনো ল'ৰাই নিজৰ পচন্দৰ ছোৱালীক বিয়া পাতিব নোৱাৰে আৰু বিয়াৰ দিনা কইনাজনীৰ মূৰৰ সকলোবোৰ চুলি কাটি টকলা কৰি পেলোৱা হয়, একেবাৰে এখেতৰ দৰে। আপোনালোকে যদি ভাবিছে যে এওঁলোক ইমানতে সীমাবদ্ধ থাকে তেন্তে মই কৈ দিওঁ যে টকলা কৰাৰ পাছত ছোৱালীৰ ঘৰৰ মানুহে কইনাৰ মূৰৰ ওপৰত পিক পেলায়। এওঁলোকৰ মতে তেনে কৰিলে কইনাৰ জীৱনলৈ সুখ আহে। নাম্বাৰ 4, মুখ কলা কৰা বিয়া। এই বিয়াত কইনাৰ মুখত কলা বস্তু ছটিয়াই কইনাজনীক সম্পূৰ্ণৰূপে কলা কৰি পেলোৱা হয়। বন্ধুসকল, এই নিয়মটো স্কটলেণ্ডত পালন কৰা হয়। আপোনালোকক কৈ দিওঁ যে এই কামটো এইবাবেই কৰা হয় যাতে বিয়াৰ পাছত যদি কইনাৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ হয় তাৰ বাবে যুঁজিবলৈ আগৰ পৰাই প্ৰস্তুত হৈ থাকিব পাৰে। নাম্বাৰ 6, ভৰিত ওলটাই মৰা বিয়া। বন্ধুসকল, আপোনালোকে কেতিয়াবা বিয়াত দৰাক বান্ধি লৈ মৰা দেখিছেনে? হয় বন্ধুসকল, চাউথ কোৰিয়াত হোৱা এই বিয়াৰ আগদিনা দৰাৰ ঘৰৰ মানুহ আৰু বন্ধুসকল লগ লাগি দৰাৰ ভৰি দুখন বান্ধি লৈ লাঠিৰে কোবায়। কোৱা হয় যে ই এক প্ৰকাৰৰ পৰীক্ষা হয়, য'ত চোৱা হয় যে বিয়াৰ পাছত আহিব লগা সমস্যাবোৰ দৰাই কেনেদৰে সমাধান কৰিব পাৰিব। নাম্বাৰ 6, 3-দিনীয়া কাৰাগাৰ। মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত হোৱা এই বিয়াত দিনৰ ভাগত বিয়াখন ভালদৰে হৈ যায়, কিন্তু বিয়াৰ পাছত প্ৰথম ৰাতি দৰা আৰু কইনাক এটা টয়লেট নথকা ৰুমত 3 দিনৰ বাবে বন্ধ কৰি দিয়া হয়। সেই 3 দিনত দৰা আৰু কইনাই সকলোবোৰ কাম সেই টয়লেট নথকা ৰুমটোৰ ভিতৰতে কৰিব লগা হয়। তেওঁলোকে বিশ্বাস কৰে যে যদি দৰা কইনাই এনেদৰে 3 দিন একেটা ৰুমতে পাৰ কৰিব পাৰে তেন্তে তেওঁলোকৰ সেই যোৰাটো কেতিয়াও নাভাঙে। নাম্বাৰ 7, আৱৰ্জনা গাত দলিওৱা বিবাহ। এই বিয়াটো স্কটলেণ্ডত পতা হয়। তাত বিয়াৰ পাছদিনা দৰা আৰু কইনাক এজোপা গছত বান্ধি লৈ তেওঁলোকৰ গালৈ আৱৰ্জনা দলিওৱা হয়। তেওঁলোকে বিশ্বাস কৰে যে তেনে কৰিলে দৰা আৰু কইনা দুয়োৰে একতা বৃদ্ধি পায় আৰু তেওঁলোকে সকলো সমস্যা একেলগে সমাধান কৰিব পাৰে। বন্ধুসকল, আজিৰ আমাৰ এই ভিডিঅ'টি ইমানেই আছিল। আপুনি কোনখন বিয়াৰ নীতি নিয়ম আটাইতকৈ আচৰিত পালে তলত কমেণ্ট কৰি জনাব আৰু নিজৰ বন্ধুসকলৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম অন্য এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে।